ভাৱ সম্প্ৰসাৰণ কেনেকৈ কৰা হয়? সম্প্ৰসাৰণ বা ভাৱ বহলোৱা। ইয়াত কোনো ধৰণৰ উক্তি, বাক্য, যুক্তি, ফকৰা যোজনা, প্ৰাচীন লোককথা আদিৰ উক্তিসমূহক বহলাই প্ৰস্তুত কৰা হয়। ভাৱ সম্প্ৰসাৰণৰ সময় কেতিয়া হয়? যেতিয়া মূল ভাৱ সংক্ষিপ্ত বা জটিল হয়। ভাষাৰ মাধ্যমত কোনো সংক্ষিপ্ত উক্তিৰ মাজত লুকাই থকা অৰ্থখিনি বহলাই প্ৰস্তুত কৰাকে ভাৱ সম্প্ৰসাৰণ বোলে। ভাৱ সম্প্ৰসাৰণৰ উদ্দেশ্য হ'ল: ১. ভাৱ সম্প্ৰসাৰণৰ অৰ্থ স্পষ্ট ৰূপত প্ৰকাশ কৰা। ২. ভাৱ সম্প্ৰসাৰণ আৰু ব্যাখ্যাৰ মাজত পাৰ্থক্য বুজোৱা হয়। ৩. ভাৱ সম্প্ৰসাৰণ আৰু ভাৱাৰ্থৰ পাৰ্থক্য বুজোৱা হয়। ৪. ভাৱ সম্প্ৰসাৰণ আৰু সাৰাংশৰ প্ৰভেদ দেখুওৱা। ৫. ইয়াৰ নিয়ম কানুন বুজি লোৱা হয়। ৬. কোনো পদ্য বা গদ্যৰ উদ্ধৃতিৰ ভাৱ সম্প্ৰসাৰণ কৰা হয়। ভাৱ সম্প্ৰসাৰণৰ অৰ্থ আমি এনেধৰণে বুজিব পাৰোঁ। সাধাৰণতে আমি উক্তি, বাক্য, সূত্ৰ, ফকৰা যোজনা, প্ৰাচীন লোককথা শুনি থাকোঁ। এই সুন্দৰ উক্তি, ফকৰা, লোককথাৰ মাজত ভাৱ বা বিচাৰসমূহ একেলগে আৰু ইটোৰ লগত সিটোৰ সাঙুৰ খাই থাকে। ইয়াক বুজিবলৈ আমি নিহিত থকা ভাৱখিনিক বহলাই লিখোঁ বা বিবেচনা কৰোঁ। এইবোৰ সাধাৰণতে আমাৰ মনৰ মাজত সোমাই থাকে। সকলোবোৰতে সমাজৰ ভাৱ বিচাৰৰ সাৰমৰ্ম সোমাই থাকে। এই উক্তি বা ফকৰাবোৰ কোনো পণ্ডিতে বা সাধু মহন্তই কম শব্দৰ মাজত অধিক কথাৰ ভাৱ সোমাই সৃষ্টি কৰিছে। তাকে আমি বুজাবলৈ বা বুজিবলৈ চিন্তাত পৰোঁ আৰু তাৰ অৰ্থ বুজাবলৈ বিস্তাৰিতভাৱে প্ৰকাশ কৰিব লগা হয়। ছাত্ৰ-ছাত্ৰীসকলে ভাষাগত ব্যৱহাৰ বা ভাষাৰ ওপৰত পাৰ্গত হ'বলৈ হ'লে এই ভাৱ সম্প্ৰসাৰণ প্ৰক্ৰিয়াটো শিকাৰ আৱশ্যকতা আছে, যাৰ দ্বাৰা এনেকুৱা অভিব্যক্তিৰ মাজত নিহিত থকা অস্ত্ৰই শ্ৰোতা আৰু পঢ়ুৱৈক বুজি পোৱাত সহায় কৰে। ইয়াকেই ভাৱ বিস্তাৰণ বা সম্প্ৰসাৰণ বুলি কোৱা হয়। তলত ইয়াৰ কেইটামান উদাহৰণ দিয়া হ'ল আৰু তাক বুজিবলৈ চেষ্টা কৰা হওক। ১. য'ত সুমতি তত সম্পত্তি নানা। ২. নম্ৰতা যদু ব্যৱহাৰৰ অনুপান সত্যনাথ বৰা। ৩. বিদ্যা মানৱ মনৰ দীপ্ত, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে সত্যনাথ বৰা। ৪. মানুহৰ জীৱনৰ আৰ্হি অবধ্য বীজ যি সকলো ঠাইতে গজে লম্বোধৰ বৰা। ৫. চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা। ৬. স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ। ৭. অবিবেক আপত্তিৰ ঘৰ হয়। উল্লিখিত বাক্যবোৰ চুটি, কিন্তু ইয়াত গভীৰ অৰ্থ লুকাই থাকে। এই সূত্ৰ বাক্যবোৰ বিশ্লেষণ কৰিলে লুকাই থকা অৰ্থবোৰ ওলাই পৰে। স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ কথাটোৰ অৰ্থ লিখাৰ আগতে কথাটো যেন কোনে কৈছিল, ক'ত কৈছিল আৰু কিয় কৈছিল জানিব লাগিব। তাৰ পাছত জানিব লাগিব স্বাধীন হোৱাৰ মহত্ব কি। আমি স্বাধীন কথাটো এনেকৈ ভাবিব পাৰোঁ যে কাৰোবাৰ দয়া বা আশ্ৰয়ত থাকিব নোখোজি নিজে স্বাধীন হোৱা। কাৰণ দাসত্ব আটাইতকৈ বেয়া, গতিকে নিজৰ মনক মানৱ হিচাপে স্বাধীন কৰি লোৱাটো দৰকাৰ। আচলতে ভাৱ সম্প্ৰসাৰণ হ'ল হাতী মাৰি চুঙাত ভৰোৱা কথাৰ লেখীয়া। ভাৱ সম্প্ৰসাৰণৰ উক্তিবোৰত সাগৰত মাণিক লুকাই থকাৰ দৰে। ১. পাঠভিত্তিক প্ৰশ্ন এনেধৰণৰ হ'ব পাৰে: উল্লিখিত উক্তিবোৰক ছাত্ৰ-ছাত্ৰীসকলে ধ্যান দি পঢ়িব। কথাবোৰ সত্য হ'লে টিক ব্যৱহাৰ কৰা, নতুবা সত্য নহ'লে পূৰণ চিহ্ন ব্যৱহাৰ কৰা উচিত। ক. ফকৰা আৰু লোকোক্তি সমাজৰ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। খ. ভাৱ আৰু বিচাৰক বিস্তাৰ কৰাকে ভাৱ সম্প্ৰসাৰণ বোলে। গ. ভাৱ সম্প্ৰসাৰণৰ বাবে ভাষাৰ জ্ঞান থকা দৰকাৰ। ঘ. ভাৱ সম্প্ৰসাৰণৰ অনুভূতিতকৈ কল্পনাৰ চঞ্চলতা বেছি থাকে। ঙ. ফকৰা, লোককথাক্তি আদিত কম কথাৰে বহু কথা প্ৰকাশ কৰা হয়। ভাৱ সম্প্ৰসাৰণবোৰক বিস্তৃতভাৱে বুজি ল'ব লাগে। তাত থকা ভাৱখিনি বহলভাৱে লিখিব লাগে। ভাৱ সম্প্ৰসাৰণৰ বাবে দিয়া কথাখিনি সুন্দৰভাৱে স্পষ্টভাৱে ব্যাখ্যা বা সমালোচনা কৰাটো ছাত্ৰ-ছাত্ৰীৰ মুখ্য উদ্দেশ্য। উক্তিবোৰত ভাৱবোৰ বহলাই লিখা হয়। টোকা বা নোট আলোচনা সম্পূৰ্ণ বাদ দিয়া হয়। ই ভাৱ সম্প্ৰসাৰণৰ সীমা নহয়। সম্পূৰ্ণ নিজৰ মত প্ৰকাশ কৰিব লাগে। তাৰ বিভিন্ন পৰৰ ওপৰত তাৰ গুণ অৱগুণৰ ওপৰত চৰ্চা কৰি এনেকুৱা ভাৱে মূললৈ গৈ পাৰি যিবোৰ তাত নিহিতভাৱে একেবাৰে বিচাৰি চাবও কৰিব পাৰি। স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰক ব্যাখ্যা কৰোঁতে আমি ক'ব পাৰোঁ যে বিশ্বৰ ইতিহাসত এই কথাষাৰি আছে যে প্ৰত্যেক দেশ আৰু ধৰ্মৰ মানুহে যুদ্ধ কৰি স্বাধীনতা লাভ কৰিছিল আৰু নিজৰ স্বাধীনতা ৰক্ষা কৰিছিল। আমি স্বাধীনতাক জন্মসিদ্ধ অধিকাৰ বুলি ভাবি নিৰ্ভয়ে বহি থাকিলে শীঘ্ৰে পৰাধীন হলোহেঁতেন। কাৰণ বেলেগক নিজৰ বশলৈ অনা মানৱীয় প্ৰবৃত্তিৰ মহত্ব
গুৰুত্বপূৰ্ণ লক্ষণ হয়। লগতে ক'ব পৰা যায় যে লোকমান্য তিলকে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি এই উক্তি কৈছিল। এই ধৰণে ভাৱ সম্প্ৰসাৰণ কৰোঁতে উক্তি সূত্ৰৰ আদিত কেন্দ্ৰীয় ভাৱ স্পষ্ট কৰাৰ কাৰণে তাক বিস্তাৰ কৰা হয়, য'ত নেকি ব্যাখ্যাত বিস্তাৰৰে বিবেচনা কৰাৰ লগে লগে টোকা নোট নাইবা আলোচনাও হয়, ব্যাখ্যাৰ সন্দৰ্ভত উল্লেখ কৰা হয় আৰু উদাহৰণত দিয়া হয়, যিহেতু ভাৱ সম্প্ৰসাৰণত ইয়াক বাদ দিয়া নহয়। 2. ভাৱ সম্প্ৰসাৰণ আৰু ভাৱাৰ্থ। ভাৱাৰ্থত ভাৱ বিস্তাৰৰ এটা সীমা আছে, কিন্তু ভাৱ সম্প্ৰসাৰণত তেনে সীমা নাই। ভাৱাৰ্থত উক্তিৰ কেন্দ্ৰীয় ভাৱক সংক্ষেপে প্ৰস্তুত কৰা হয়। সম্প্ৰসাৰণত মূল ভাৱক বহলাই ব্যাখ্যা কৰিব লাগে। মূল ভাৱ যদি সম্পূৰ্ণভাৱে স্পষ্ট নহয় তেন্তে তাক কেইবাটাও অনুচ্ছেদত লিখিব পাৰি। ভাৱ সম্প্ৰসাৰণত উক্তিৰ মূল আৰু গৌণ ভাৱ দুয়োটা দিয়া হয়। এনেদৰে ভাৱাৰ্থত মূল অৰ্থ দিবলৈ অপেক্ষা কৰা হয়। এইদৰে ভাৱাৰ্থ সীমিত শব্দৰ ভিতৰত কেন্দ্ৰীয় ভাৱ স্পষ্ট কৰা হয়। 3. পাঠভিত্তিক প্ৰশ্ন। নিম্নলিখিত প্ৰমাণবোৰ ছাত্ৰ-ছাত্ৰীয়ে মন দি পঢ়ক। প্ৰমাণবোৰ সত্য হয় তেতিয়া তাৰ সন্মুখত থকা খালী ঠাইত হয় চিহ্ন দিয়া আৰু অসত্য হলে হৰণ চিহ্ন দিব পাৰে। ক. ভাৱ সম্প্ৰসাৰণত টোকা, গোট, আলোচনা আদি কৰা হয়। খ. ব্যাখ্যা সন্দৰ্ভত উল্লেখ কৰা হয় আৰু উদাহৰণত দিব পৰা যায়। গ. ব্যাখ্যা আৰু ভাৱ সম্প্ৰসাৰণ একেটাই হয়। ঘ. ভাৱাৰ্থত যিকোনো উক্তি বা সুন্দৰ উক্তিৰ কেন্দ্ৰীয় ভাৱক সংক্ষেপতে স্পষ্ট কৰি তোলা হয়। ঙ. ভাৱাৰ্থক কেইবাটাও অনুচ্ছেদত লিখা হয়। 4. ভাৱ সম্প্ৰসাৰণ, সংক্ষেপণ আৰু নিবন্ধ। ভাৱ সম্প্ৰসাৰণৰ সংক্ষেপণৰ এক প্ৰকাৰ বিপৰীত হয়। সংক্ষেপণৰ মূল অৰ্থ হ'ল সংক্ষিপ্ত বা সৰু ৰূপত গঢ় দিয়া। বিস্তৃত বিষয় সংক্ষেপণ কৰা হয়। ভাৱ সম্প্ৰসাৰণৰ অৰ্থ হ'ল ডাঙৰ বা বিস্তৃত ৰূপ কৰা। ইয়াৰ মাজেৰে কোনো উক্তি বা বিচাৰ সূত্ৰক বিস্তাৰকৈ বিবেচনা কৰা হয়। সংক্ষেপণত কেন্দ্ৰীয় ভাৱটো ফুটাই তুলিবলৈ চেষ্টা কৰা হয়। ভাৱ সম্প্ৰসাৰণত মূল অৰ্থ বা ইয়াৰ কেন্দ্ৰীয় ভাৱটোক বিস্তাৰকৈ বুজাই দিবলৈ যত্ন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে ভাৱ সম্প্ৰসাৰণৰ বিষয়ে পঢ়াৰ পিছত অনুমান কৰিব পাৰিব যে ভাৱ সম্প্ৰসাৰণ এটা সৰু প্ৰবন্ধ বা নিবন্ধ। ভাৱ সম্প্ৰসাৰণ এক প্ৰকাৰ লঘু নিবন্ধ হয়, কিন্তু ইয়াৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূৰ্ণভাৱে পালন কৰা নহয়। নিবন্ধৰ বিষয়ৰ কোনো সীমা নাই। নিবন্ধত কোনো অংশ, উদ্ধৃত, দৃষ্টান্ত, প্ৰসংগ আদি বহলকৈ প্ৰয়োগ হ'ব পাৰে। সম্প্ৰসাৰণত বহুত কম প্ৰয়োগ হ'ব পাৰে। 5. পাঠভিত্তিক প্ৰশ্ন। ছাত্ৰ-ছাত্ৰীবোৰে খালী ঠাইবোৰ পূৰণ কৰিব। ক. ভাৱ সম্প্ৰসাৰণ সংক্ষেপণৰ ডেছ হয়। খ. সংক্ষেপণ কোনো বৃহৎ ৰচনাৰ ডেছক ধৰিবলৈ চেষ্টা কৰে। গ. ভাৱ সম্প্ৰসাৰণ মূল অৰ্থ বা কেন্দ্ৰীয় ভাৱক ডেছেৰে বুজাবলৈ চেষ্টা কৰে। ঘ. ভাৱ সম্প্ৰসাৰণৰ ওপৰত নিবন্ধৰ নিয়ম সম্পূৰ্ণভাৱে পালন ডেছ হয়। ঙ. নিবন্ধত উদাহৰণ, দৃষ্টান্ত, প্ৰসংগ আদিৰ ডেছ হয়। ভাৱ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া, প্ৰচেছ। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ভাৱ সম্প্ৰসাৰণ কেনেকৈ কৰিব লাগে আৰু কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে সেই কথা নিশ্চয় অনুভৱ কৰিব পাৰিছে। ভাৱ সম্প্ৰসাৰণ অভ্যাসৰ দ্বাৰা লেখন অৰ্হতা বৃদ্ধি হয়। 6. ভাৱ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া, প্ৰচেছ। ক. কোনো উক্তি, ফকৰা, লোককথা আদি ভালদৰে বুজি ল'ব লাগে। খ. উক্তি, সুন্দৰ উক্তি আদিৰ মূল ভাৱক বিচাৰ বিন্দুত লিখা হয়। গ. এই বিন্দুবোৰক ক্ৰমবদ্ধভাৱে ৰখা হয়। ঘ. বিন্দুবোৰ বহলাই লিখা হয়। ঙ. মূল ভাৱৰ প্ৰভাৱপূৰ্ণ শৈলী বা ষ্টাইলত বৰ্ণনা কৰা হয়। 7. ভাৱ সম্প্ৰসাৰণ প্ৰক্ৰিয়া এনেধৰণৰ হ'ব পাৰে। ক. কোনো মূল উক্তি, সুন্দৰ উক্তি, ফকৰা, লোককথা আদিৰ ওপৰত অলপ চিন্তা চৰ্চা কৰি মূল ভাৱ ছাত্ৰ-ছাত্ৰীসকলে বুজি পোৱাত সহজ হ'ব। খ. মূল ভাৱ স্পষ্ট কৰা আৰু প্ৰভাৱপূৰ্ণ হ'বলৈ অন্য ভাৱ নাইবা বিচাৰ বিন্দু জমা কৰক। গ. ইয়াক সংকেত ৰূপত এখন পৃষ্ঠাত লিখি লোৱা হওক যাতে কোনো বিচাৰ বাদ নপৰে। ঘ. ইয়াৰ পিছত এই বিচাৰ বিন্দুক এটা এটা কৰি ক্ৰম অনুসাৰে লিখি যোৱা হওক। যদি সম্ভৱ হয় তেতিয়া প্ৰত্যেকটো ভাৱ বা বিচাৰ বেলেগ বেলেগ অনুচ্ছেদতো দিব পাৰিব। ঙ. যদি মূল ভাৱৰ বিস্তাৰ কৰাৰ সময়ত তাৰ দৃষ্টিত কোনো উদাহৰণ বা তথ্য দিয়াৰ আৱশ্যকতা হয় তেন্তে সেইটো দিব পাৰিব। চ. ভাৱ সম্প্ৰসাৰণৰ ভাষা সৰল আৰু সুবোধ্য হোৱা উচিত যাতে ভাৱবোৰ স্পষ্ট হয়। তৃতীয় চ. যিমান দূৰ পাৰি বাক্য চুটি কৰিবলৈ চেষ্টা কৰা উচিত আৰু অলংকাৰপূৰ্ণ ভাষা বৰ্জন কৰা উচিত। জ. ভাৱ সম্প্ৰসাৰণ তৃতীয় পুৰুষ, থাৰ্ড পাৰ্চন ষ্টাইলত লিখা উচিত। 8. ভাৱ সম্প্ৰসাৰণ কেনেকৈ কৰে। ঝ. ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো কথাক বহলকৈ লিখিবলৈ চেষ্টা কৰিব। ঞ. ছাত্ৰ-ছাত্ৰীসকলে অনাৱশ্যক বা অপ্ৰাসংগিক কথাৰ উল্লেখ নকৰাই ভাল। মূল ভাৱৰ লগত কথাবোৰ লিখা উচিত। মধ্যমীয়া ত.
ভাৱ সম্প্ৰসাৰণ লিখি যোৱাৰ পাছত ইয়াক এবাৰ দুবাৰ পঢ়ি লোৱা উচিত। কোনো বিচাৰ বিন্দু নাইবা কথা যাতে ৰৈ নাযায় চাব আৰু ৰৈ গ'লে তাক জোৰা মাৰিবলৈ চেষ্টা কৰিব আৰু ভুল হ'লে আঁতৰাব। ভাৱ সম্প্ৰসাৰণ কৰাৰ সময়ত কেইটামান কথাৰ প্ৰতি ছাত্ৰ ছাত্ৰীয়ে মনত ৰখা উচিত। মূল ভাৱৰ ওপৰত বিশেষ ধ্যান ৰাখিব। মূল ভাৱৰ বিস্তাৰ কৰি তাৰ পুষ্টিত যদি কোনো উদাহৰণ নাইবা তথ্যৰ আৱশ্যক হয় তেন্তে তাকো প্ৰস্তুত কৰিব। সৰল ভাষা প্ৰয়োগ কৰিব। অনাৱশ্যক বা অপ্ৰাসংগিক বিচাৰ বিন্দুৰ পৰা আঁতৰাব। মূল ভাৱৰ ওপৰত কোনো প্ৰকাৰৰ আলোচনা আৰু নোট নকৰিব। তৃতীয় পুৰুষ শৈলী থাৰ্ড পাৰ্চন ষ্টাইলত প্ৰয়োগ কৰিব। 9. পাঠভিত্তিক প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকলে ওপৰৰ কথাখিনি ভালদৰে পঢ়িব। যদি এই কথা সত্য হয় তেন্তে তাক খালী ঠাইত সত্য বুলি চিহ্ন দিয়া আৰু অসত্য হলে পূৰণ চিহ্ন দিয়া। ক. উক্তি বাক্য সুন্দৰ উক্তি ফকৰা আদিৰ অলপ চিন্তা কৰা উচিত। খ. ভাষাবোৰ অলংকাৰপূৰ্ণকৈ ব্যৱহাৰ কৰা উচিত। গ. ইয়াক তৃতীয় পুৰুষ শৈলীত লিখিব লাগে। খ. ইয়াক সৰল আৰু বোধগম্য কৰি লিখিব নালাগে। ঙ. ভাৱ সম্প্ৰসাৰণত মূল ভাৱ বা বিচাৰৰ আলোচনা আৰু টীকা টিপ্পনী দিব পাৰে। 10. ভাৱ সম্প্ৰসাৰণৰ কিছুমান আৰ্হি। ছাত্ৰ ছাত্ৰীসকলে ভাৱ সম্প্ৰসাৰণৰ বিষয়ে বুজিবলৈ দুটা ভাৱ সম্প্ৰসাৰণৰ নমুনা দাঙি ধৰা হ'ল। ভাৱ সম্প্ৰসাৰণ লিখাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক কিছুমান বিচাৰ বিন্দু দিয়া হ'ব যাতে লিখাৰ আগতে তাৰ কিছুমান নিৰ্দেশ পায়। তাৰ পাছত সম্প্ৰসাৰণৰ পূৰ্ণ ৰূপ দিয়া হ'ব। উদাহৰণ 1. য'ত সুমতি ত'ত সম্পত্তি নানা। বাক্যটি পঢ়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ লিখিব তাৰ কিছুমান ক্ৰম এনেধৰণে পাব। ক. মানুহ অন্য জীৱৰ তুলনাত বিবেকশীল আৰু বুদ্ধিমান। খ. বুদ্ধিৰ দুটা পক্ষ থাকে, সৎবুদ্ধি আৰু কুবুদ্ধি। গ. সৎবুদ্ধি আৰু সুমতি এটাই আৰু কুবুদ্ধিয়ে কুমতি কৰে। খ. সুমতিয়ে হ'ল সফলতাৰ একমাত্ৰ জননী। ঙ. ভাল বুদ্ধিমান ব্যক্তিক আমাৰ সকলোৱে আদৰ কৰে আৰু তেওঁ নিজেও আনক আদৰ কৰে। প্ৰথম চ. সুমতিৰ দ্বাৰা সম্পত্তি প্ৰাপ্তি হয়। দ্বিতীয় চ. যাৰ সুমতি নাই তাৰ অন্তৰত দম্ভ অহংকাৰ খং আদি আহে। বৰ্গীয় জ. যাৰ সুমতি নাই তাৰ জীৱনত অশেষ কষ্ট আৰু আলাইঠানি হয়। এই কথাখিনিৰে ছাত্ৰ ছাত্ৰীয়ে নিজৰ সহজ সৰল ভাষাত লিখি চাওক। ভাৱ সম্প্ৰসাৰণ। সংসাৰত যিমানবোৰ জীৱ আছে তাৰে ভিতৰত মানুহ শ্ৰেষ্ঠ। অন্য প্ৰাণীৰ তুলনাত মানুহ বিবেকশীল আৰু বুদ্ধিমান। বুদ্ধিৰ দুটা দিশ, সুবুদ্ধি আৰু কুবুদ্ধি। সুবুদ্ধিৰ অন্য নাম সুমতি। সুমতিয়ে হ'ল মানৱ জীৱনৰ উন্নতিৰ সঁচা কাঠি। কুবুদ্ধি বা কুমতি প্ৰগতিৰ সেঙাৰ স্বৰূপ। কুমতিয়ে মানুহক পথভ্ৰষ্ট কৰে। মানৱ জীৱন সুখ প্ৰাচুৰ্যৰে ঐশ্বৰ্যমণ্ডিত হয় সুবুদ্ধিৰ বাবেহে। তেওঁলোকৰ ওপৰত লক্ষ্মীৰ কৃপা দৃষ্টি থাকে আৰু সকলোৰে পৰা সন্মান পায়। তেওঁলোকে দেশ জাতি সমাজৰ বাবে ভাল কাম কৰে, দেশৰ গৌৰৱ হয়। সুমতি সফলতাৰ জননী। জীৱনত তেনে এজন ব্যক্তিহে সফল হয় যি কঠিনতকৈ কঠিন পৰিস্থিতিত নিজ বুদ্ধিৰে কাম কৰে, যে সকলোকে সন্মান কৰে, ডাঙৰক শ্ৰদ্ধা কৰে, সকলোৰে লগত নম্ৰতা আৰু উদাৰ মনোভাৱৰে চলি যায়। ইয়ে সুমতিৰ গুণ। সুমতি অবিহনে দম্ভ অহংকাৰ খং থাকে আৰু তাৰ পৰা সম্পত্তিও আঁতৰি থাকে। তেওঁক কোনেও সন্মান আদৰ নকৰে। উদাহৰণ 2. অবিবেক আপত্তিৰ ঘৰ হয়। ভাৱ সম্প্ৰসাৰণ। অবিবেক মানে কি? জ্ঞানৰ অভাৱ বা বিবেকেৰে কাম নকৰা। অবিবেক অজ্ঞান একেটাই ৰূপ। অবিবেক আৰু অজ্ঞানৰ মাজত পাৰ্থক্য আছে। অজ্ঞানতাত স্থিতিৰ জ্ঞান নাথাকে, কিন্তু অবিবেকত স্থিতি সম্পৰ্কে জ্ঞান থাকে। তথাপি অহংকাৰ বা অন্য কাৰণত এনে কিছুমান কাৰ্য কৰা হয় যাৰ ফলত অবিবেকী ব্যক্তি এজনৰ সমগ্ৰ মানৱীয় গুণ বহু তললৈ নামি যায়। বিবেকী হবলৈ হলে ব্যক্তিজনে বহু কষ্ট কৰিব লগা হয় আৰু দুখ ব্যক্তিজনৰ তাত আপোনা আপুনি আহি পৰে। জীৱনত মানুহৰ বিবেকৰ প্ৰয়োজন। বিবেক থকা মানুহজন গুণী, জ্ঞানী, সাহসী আদি হয়। তাৰ পৰা সুখ পাই সম্পত্তি হয়, কিন্তু অবিবেকীৰ দুখ দুৰ্গতিয়ে ভৰি পৰে আৰু জীৱন বিকাশত বাধা আহে। বিবেকহীন ব্যক্তিৰ তেনে ইতিহাস বহু আছে, যেনে ৰাৱণৰ ৰাজ্য ধ্বংস। বিবেকহীনতাৰ বাবে ভাৰতীয় ৰজাবোৰে পৰস্পৰে খৰিয়াল কৰিছিল, যাৰ বাবে বিদেশী ৰাষ্ট্ৰই ভাৰত আক্ৰমণ কৰাৰ সুবিধা পাইছিল। অবিবেকী মানুহৰ শত্ৰু হয়। সিয়ে মানুহক মানুহ হিচাপে থাকিব নিদিয়ে, ধ্বংস কৰে। তেওঁলোকৰ দম্ভ অহংকাৰ হয় আৰু শেষত বিনাশ হয়। দুখ কষ্টই নিজৰ ঘৰ সাজি লয়। ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে? ভাৱ সম্প্ৰসাৰণে ছাত্ৰ ছাত্ৰীক বাক্যটি অৰ্থ বুজাত সহায় কৰিলে, লগতে তাৰ দ্বাৰা তেওঁলোকৰ লেখন শক্তি বৃদ্ধি কৰিলে। বিস্তাৰৰ চৰ্চাই লেখকৰ কথাখিনিত লুকাই থকা অৰ্থটি পূৰ্ণৰূপে স্পষ্ট কৰাত সহায় কৰে। ই লঘু নিবন্ধৰ দৰে, যদিও তাত নিবন্ধৰ নিয়ম সম্পূৰ্ণ আৱশ্যক নহয়। ভাৱ সম্প্ৰসাৰণবোৰ ব্যাখ্যা নহয়, ইয়াত আলোচনা আৰু টীকা টিপ্পনী নাথাকে। কেন্দ্ৰীয় ভাৱটোক পূৰ্ণৰূপে দিবলৈহে সহযোগী ভাৱ লোৱা হয়।
ভাৱ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াবোৰ এনেধৰণৰ। ক উক্তি বাক্য সুন্দৰ উক্তি আদি বুজি লোৱা হয়। খ ইয়াৰ মূল ভাৱক স্পষ্ট কৰোতা ভাৱটোক চিনি লোৱা হয়। গ ভাৱবোৰ ক্ৰম অনুসাৰে বহলভাৱে বৰ্ণনা কৰা হয়। খ ছাত্ৰ ছাত্ৰীসকলে ভাৱ সম্প্ৰসাৰণ লিখোঁতে উল্লেখ কৰা কথাবোৰৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ। বাহুল্য আলোচনা লিখা অনুচিত। ধ্বংস ভাষাৰ সৰলতা বজাই ৰখা আৰু হৃদয়ংগম হোৱা দৰকাৰ। তৃতীয় বিষয়টোৰ মূল ভাৱখিনি লৈ বিচাৰ বিন্দুবোৰ ক্ৰম নিৰ্ধাৰণ কৰি ল'ব লাগে। শেষত ছাত্ৰ ছাত্ৰীয়ে ভাৱ সম্প্ৰসাৰণখিনি 2-3 বাৰ পঢ়ি চোৱা দৰকাৰ। ছাত্ৰ ছাত্ৰীয়ে ভাৱ সম্প্ৰসাৰণৰ বাক্যবোৰ ক'ত পাব? ক পুথিভঁৰাললৈ গৈ পত্ৰিকা জীৱনী কবিতা উপন্যাস কাহিনী পঢ়ি লোৱা উচিত। খ তাৰ পৰা উক্তি বাক্য ফকৰা আদি বাছি লওক। গ ভাল ভাল উক্তি বাক্য ফকৰা মনত ৰাখি সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰক। পাঠভিত্তিক প্ৰশ্ন। ক ভাৱ সম্প্ৰসাৰণৰ অৰ্থ কি বুলি ভাবা? খ ভাৱ সম্প্ৰসাৰণৰ ভাৱাৰ্থৰ মাজৰ পাৰ্থক্য দেখুওৱা। গ ভাৱ সম্প্ৰসাৰণ এবিধ লঘু নিবন্ধ হয়নে? অলপ ভাবি দুয়োটাৰ পাৰ্থক্য বুজাই লিখা। খ ভাৱ সম্প্ৰসাৰণৰ ব্যাখ্যাৰ মাজত কি পাৰ্থক্য আছে? নিৰ্দিষ্টবাচক প্ৰত্যয়। ক নিৰ্দিষ্টবাচক প্ৰত্যয় কাক বোলে? উদাহৰণ দিয়া। উত্তৰ বস্তু বা বিষয় আদিৰ স্বৰূপ নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ শেষত যিবোৰ প্ৰত্যয় যুক্ত কৰা হয় তাকে আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি ক'ব পাৰো। যেনে কণ, লৰা কণ, পোনা কণ আদি, কোচা, চুলি কোচা, আতি, খৰি আতি আদি। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ উদাহৰণ এনেকৈ দিব পৰা যায়। খন, খনি, পুথিখন, নৈখনি, হাবিখন আদি। খিলা, পাতখিলা, কাকত খিলা আদি। গোট, ছাগলী গোট, মানুহ গোট। জন, জনা, জনী, লৰাজন, ছোৱালীজনী। টুকুৰা, কাঠ টুকুৰা, খৰি টুকুৰা। ফেৰা, ফেৰী, লোন ফেৰা, মৰম ফেৰী। ধাৰ, ধাৰী, মালা ধাৰ, মণিধাৰী। ছটা, ছটি, কাক ছটা, কাক ছটি। গৰাকী, মহিলাগৰাকী, মানুহগৰাকী। ভাৱ সম্প্ৰসাৰণৰ উদাহৰণ। কোনো কথাৰ অন্তৰ্নিহিত ভাৱটো সহজ সৰল আৰু মধুৰ ভাষাৰে বহলাই লিখাকেই ভাৱ সম্প্ৰসাৰণ বোলে। তলত তাৰ কিছু উদাহৰণ দিয়া হল। 1. উদ্যোগী পুৰুষ সিংহই কেৱল লক্ষ্মীকেই লাভ কৰে এনে নহয়, সৰস্বতীকো লাভ কৰে। বিশ্বকবি ৰবীন্দ্ৰনাথ। উদ্যোগী পুৰুষসকলৰ অন্তৰ সিংহৰ দৰে অসীম শক্তিৰ ভাণ্ডাৰ। উৎসাহ, উদ্যম, অনুপ্ৰেৰণা আৰু একাগ্ৰতা তেওঁলোকৰ অন্তৰৰ অযুত সম্বল। তেওঁলোকে অসীম কাৰ্য, প্ৰতিভা, বিচক্ষণ বুদ্ধি আৰু অধ্যৱসায়েৰে কৰ্মত আত্মনিয়োগ কৰে। একান্ত আগ্ৰহ, উচ্চাকাংক্ষা আৰু ঐকান্তিক প্ৰচেষ্টাৰে তেওঁলোকক কামত কৃতকাৰ্যতা লাভত সহায় কৰে। সেইবাবে তেওঁলোক লক্ষ্মীৰ পৰপুত্ৰ গৈ অতুল ঐশ্বৰ্য বিভূতিৰ গৰাকী হয়। আনহাতে তেওঁলোকে অধ্যৱসায়ৰ বলত মেধা শক্তি আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো কৃতকাৰ্যতা লাভ কৰি শিক্ষাৰ গৰাকী হৈ গুণী আৰু জ্ঞানী হয়। গতিকে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীও তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ বিদ্যামান কৰি বিদ্যাৰ গৰাকী কৰি তোলে। গতিকে তেওঁলোকে ধন সম্পদ আৰু বিদ্যা দুয়োটাৰে অধিকাৰী হৈ সৰ্বাংগ সুন্দৰ জীৱন যাপন কৰিবলৈ সমৰ্থ হয়। 1. স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। বেজবৰুৱা। যিখন দেশৰ বিনন্দীয়া বুকুত জন্মগ্ৰহণ কৰি যাৰ বায়ু পানীৰে পুষ্ট হৈ জীৱনৰ বাটত বাট বুলিবলৈ সক্ষম হলো সেইখন মোৰ দেশ। সামাজিক প্ৰাণী হিচাপে যি জাতিৰ ঐতিহ্য, সভ্যতা, সংস্কৃতিক লৈ মই অন্তৰৰ সুকুমাৰ ভাৱ আৰু অনুভূতিৰে জীৱন জ্যোতিময় কৰি তুলিছো সেইটো মোৰ স্বজাতি। মোৰ দেশ আৰু মোৰ স্বজাতিৰ উন্নতি আৰু কল্যাণ সাধন কৰাটো মোৰ কৰ্তব্য আৰু সেই মোৰ ধৰ্ম। মোৰ কৰ্তব্য সম্পাদন আৰু ধৰ্ম সাধনাৰ থলী হব স্বদেশ আৰু স্বজাতিৰ উন্নতিৰূপী মংগল মন্দিৰ। সেই মন্দিৰত প্ৰৱেশৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। অৰ্থাৎ স্বদেশ আৰু স্বজাতিৰ উন্নতি সাধন কৰিব লাগিলে প্ৰথমে মাতৃভাষাৰ উন্নতি সাধন কৰি ল'ব লাগিব। মাতৃভাষাৰ উন্নতি সাধন হলে সভ্যতা আৰু সংস্কৃতিৰ উন্নতি সাধন হব। তেতিয়া প্ৰতিজন মানুহৰে অন্তৰ জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান হৈ তাৰ পোহৰত স্বদেশ আৰু স্বজাতিৰ কল্যাণ সাধনৰ সুগম পথ দেখিবলৈ পাব আৰু সেই পথেৰে আগবাঢ়ি গৈ মানৱ সমাজৰ কল্যাণ সাধন কৰিব পাৰিব। 3. আমাৰ আছে মস্তিষ্ক, আমাৰ আছে বীৰত্ব, আমাৰ আছে গঠন শক্তি। এই তিনিটাৰে আমাৰ অতি চেনেহৰ ভাৰত মাতৃৰ মুক্তি আমি নিশ্চয় আনিব পাৰিম। মতিলাল নেহেৰু। দেশৰ স্বাধীনতা লাভৰ কাৰণে দেশবাসী কিছুমান মহৎ গুণেৰে বিভূষিত হ'ব লাগিব। বুদ্ধিৰ বিচক্ষণতা, দুৰ্বাৰ সাহস আৰু অপৰিমেয় সংগঠন শক্তি থাকিলেহে এটা প্ৰবল পৰাক্ৰমী জাতিক দেশৰ পৰা বহিষ্কাৰ কৰি স্বাধীনতা লাভ কৰাটো সম্ভৱ। আমাৰ ভাৰতবাসীৰ বুদ্ধি, সাহস আৰু সংগঠন শক্তি তিনিওটা আছে, কিন্তু এই তিনিওটাৰ সমন্বয় সাধন কৰি ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব নোৱাৰাৰ বাবে স্বাধীনতা লাভো হোৱা নাই। দেশৰ বিশাল পৰিধিৰ বাবে এই সমন্বয় সাধন সম্ভৱ হৈ উঠা নাই। কিন্তু এনে এটা দিন নিশ্চয় আহিব যিদিনা সমগ্ৰ ভাৰতবাসীৰ অন্তৰত নিহিত থকা এটি শক্তি জাগ্ৰত হৈ উঠিব আৰু এই মিলিত শক্তিয়ে বিদেশী শাসকক দেশৰ পৰা সমূলঞ্চে
বহিষ্কাৰ কৰি দেশৰ স্বাধীনতা ঘূৰাই আনিব। 4 এতেকে খন্তেকীয়া জীৱনত নিচা বিভূতি বৈভৱৰ নিমিত্তে খাবাথুৰি খাই দেশীকেহে চেষ্টা কৰি জীৱন কটোৱা উচিত। সত্যনাথ বৰা। মানুহ মৰণশীল, মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে ক্ষণস্থায়ী। সংসাৰলৈ আহি দুদিনৰ লীলা খেলা কৰি দুদিন পাছতে আকৌ ফিৰি যাব লাগিব। এই দুদিনীয়া জীৱনটো ঐশ্বৰ্য বিভূতিৰ মূল্য একো নাই। জীয়াই থাকোঁতেহে ইয়াৰ প্ৰয়োজন। মৃত্যুৰ পাছত এইবোৰ মানুহৰ লগত নাযায়। এইবোৰ আত্মাৰ পৰিত্ৰাণৰ উপায়ো নহয়। আত্মাৰ মুক্তিৰ কাৰণে, পৰকালত সদ্গতি লাভৰ কাৰণে মানুহক পুণ্যৰহে প্ৰয়োজন। এই পুণ্য অৰ্জন হয় সৎ কৰ্মৰ মাজেদি বিশ্বমানৱৰ কল্যাণ সাধন কৰিব পাৰিলেহে। এতেকে এই ক্ষণভংগুৰ দিশটোত মানুহে ধন সম্পদৰ বাবে হাৱাথুৰি খাই পৰকালৰ কাৰণে জগতৰ মংগলৰ বাবে কাম কৰাকে মানুহৰ কৰ্তব্য। 4 বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মি পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। সত্যনাথ বৰা। কোনো মানুহে জন্মৰ লগতে ধন মান যশৰ গৰাকী হৈ সোণৰ চৰুত হাত দি নজন্মে। ভগৱানে মানুহক কৰ্ম কৰিবলৈ দেহত বল দিছে, অন্তৰত বিবেক আৰু বুদ্ধি দিছে, মগজুত প্ৰতিভা দিছে। এইবোৰৰ সহায়ত মানুহে কৰ্ম কৰি ধন ঘটিব পাৰে। সৎকৰ্ম আৰু জগতৰ কল্যাণ সাধনৰ যোগেদি মান আৰু যশস্যা লাভ কৰিব পাৰে। কিন্তু এই সকলোবোৰৰ মূলতে হৈছে বিদ্যা। বিদ্যাই মানুহৰ অন্তৰৰ অজ্ঞান অন্ধাৰ দূৰ কৰি মানুহক জ্ঞানৰ জ্যোতিৰে বাট দেখুৱাই দিয়ে। বিদ্যাই মানুহৰ অন্তৰত নিহিত থকা সুপ্ত প্ৰতিভাৰ বিকাশ ঘটায়, বুদ্ধি প্ৰয়োগৰ প্ৰণালী শিকায় আৰু কৰ্মশক্তিক উৎসাহ উদ্যম আৰু অনুপ্ৰেৰণা যোগাই সক্ষম আৰু কৰ্মমুখী কৰি তোলে। বিদ্যা বলে পৰম বল। এই বলত বলীয়ান লোক উদ্যোগী হয় আৰু নানা কামত প্ৰতিভা প্ৰয়োগ কৰি ধন উপাৰ্জন কৰে। ধনৰ বলে সংসাৰত নানা সৎ কাম কৰিবলৈ প্ৰেৰণা যোগায়। সৎ কামে জীৱনলৈ মান যশ সকলো আনে। এতেকে মানুহে বিদ্যা ধন উপাৰ্জন কৰি লোৱা উচিত। 6 পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা, বিধি বিধাতা আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্তাক কাৰ্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি। সত্যনাথ বৰা। ভগৱানে সকলো কাৰ্যৰে কাৰণ। তেওঁ সৰ্বদ্ৰষ্টা, সৰ্বস্ৰষ্টা, অন্তৰ্যামী, সৰ্বশক্তিমান ৰূপে বিশ্বক স্বজন পালন আৰু সংহৰণ কৰি আছে। আমি মানুহ তেওঁৰে বিশাল সৃষ্টিৰ বিশাল অৱয়ৱৰ একোটি একোটি অংগ। সেইবাবে ভগৱানে মানুহক জ্ঞান বুদ্ধি বিবেক দি স্বয়ং সম্পূৰ্ণকৈ স্বজন কৰিছে। এই জ্ঞান বুদ্ধি আৰু বিবেকক ঠিক বাটে পৰিচালনা কৰি আমি জীৱনৰ বাটত আগুৱাই যাব লাগে। আগুৱাই যোৱা বাটৰ প্ৰধান সম্বল হৈছে পুৰুষাৰ্থ অৰ্থাৎ সৎ প্ৰচেষ্টা। ভগৱানে সংসাৰত জ্ঞানৰ দুৱাৰ মানুহৰ বাবেই মুকলিকৈ মেলি থৈছে। মানুহে সৎ প্ৰচেষ্টাৰে সেই জ্ঞানৰ দুৱাৰত প্ৰৱেশ কৰি নিজৰ চেষ্টাৰে জ্ঞান আহৰণ কৰি ল'ব লাগে। বিশ্বৰ প্ৰতিটো বস্তুৰ বুকুত শিক্ষাৰ সমল ভগৱানে দিছে। সেইবোৰ নিৰীক্ষণ কৰি তাৰ আদেশ গ্ৰহণ কৰিব পাৰিলে মানুহে শিক্ষা লাভ কৰিব পাৰিব। 7 নম্ৰতা সৎ ব্যৱহাৰৰ অনুপান। সত্যনাথ বৰা। ৰোগ নিৰাময় কৰিবলৈ ঔষধৰ ব্যৱহাৰ প্ৰয়োজন। নানাবিধ অনুপানৰ সংমিশ্ৰণতহে কোনো ৰোগ নিৰাময়ৰ কোনো ঔষধ তৈয়াৰ হয়। অৰ্থাৎ ঔষধ তৈয়াৰৰ বাবে অনুপানৰ প্ৰয়োজন। সেইদৰে সৎ ব্যৱহাৰৰো নানাবিধ লগৰীয়া অনুপান বা সহায়কাৰী গুণ আছে। সেইবোৰৰ ভিতৰত নম্ৰতাও এটা। নম্ৰতাই আনৰ প্ৰতি কৰা ব্যৱহাৰ অতি সহজ কৰি তোলে। তাৰ ফলত তেনে ব্যৱহাৰ মানুহৰ আদৰণীয় হয় আৰু মানুহৰ অন্তৰ জয় কৰি মানুহে সকলোকে আপোন কৰি ল'ব পাৰে। 8 শ্ৰম সিদ্ধিৰ আমুক অস্ত্ৰ। সত্যনাথ বৰা। যুদ্ধত জয়লাভ কৰিবৰ কাৰণে অস্ত্ৰ লাগে। কিছুমান অস্ত্ৰ আছে সেইবোৰ আমুক অৰ্থাৎ আবদ্ধ। সেইবোৰ কেতিয়াও ব্যৰ্থ নহয়। তাক যি উদ্দেশ্যত ব্যৱহাৰ কৰা হয় সেই উদ্দেশ্য সফল হবই। সেইদৰে কামত সিদ্ধি লাভ কৰাৰো অনেক অস্ত্ৰ আছে অৰ্থাৎ উপায় আছে। এইবিলাকৰ ভিতৰত শ্ৰম প্ৰধান। শ্ৰম হৈছে এনে এবিধ অস্ত্ৰ যাৰ আগত কোনো বাধা বিঘিনিয়ে তিষ্ঠিব নোৱাৰে। তদুপৰি শ্ৰমৰ আগত সকলো কামেই সহজ হৈ পৰে। কিন্তু শ্ৰম কৰিবলৈকো জানিব লাগিব। কোনটো কাম কেনেকৈ ভাগ লগাই কৰিলে সহজ হ'ব তাৰ প্ৰণালী জানিব লাগিব। প্ৰণালীবদ্ধ শ্ৰমৰ আগত কোনো কামেই অসাধ্য নহয়। 9 অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত সত্যৱসায় জন্মে। সত্যনাথ বৰা। কোনো কাম এবাৰতে কৰিব নোৱাৰিলে নেৰানেপেৰা চেষ্টাৰে বাৰে বাৰে কৰাকে অধ্যৱসায় বোলে। কামত কৃতিত্ব লভিবলৈ অধ্যৱসায়ৰ প্ৰয়োজন। এই অধ্যৱসায় প্ৰতিজ্ঞাৰ পৰা জন্ম হয়। কোনো কাম সফল কৰি তুলিবলৈ বা লক্ষ্যত উপনীত হবলৈ মানুহে মনতে প্ৰতিজ্ঞা কৰিব। মানুহে কামত লাগি থাকিবলৈ সক্ষম হয়। মনত প্ৰতিজ্ঞা থকাৰ ফলত কোনো কাম এবাৰত নহলে বাৰে বাৰে লাগি থাকিব পৰা যায়। বাৰে বাৰে কৰি থকাই পূৰ্ণ প্ৰচেষ্টা চলোৱা অধ্যৱসায়। অধ্যৱসায়ে সকলো কাম সহজ কৰি তোলে। এতেকে মানুহে অন্তৰত প্ৰতিজ্ঞা কৰি লৈ অধ্যৱসায়ৰে কৰ্মত আগুৱান হ'ব লাগে। 10 যিবিলাক ৰীতি নীতি নৰৰ গঠিত সকলোকে ভাবি চোৱা স্বাৰ্থ বিৰাজিত। দুৰ্গেশ্বৰ শৰ্মা। মানুহ সামাজিক প্ৰাণী। সমাজ সুশৃংখলাৰে চলিবলৈ মানুহে কিছুমান ৰীতি নীতি তৈয়াৰ
কৰি লৈছে। এই ৰীতি নীতিবোৰ সমাজৰ বান্ধোন। ই আদিম কালৰে পৰা সমাজত চলি আহিছে। ইয়াক লংঘন কৰিলে মানুহ সমাজৰ ওচৰত জগৰীয়া হয়। আমাৰ সুবিধাৰ কাৰণে কৰি লোৱা এই ৰীতি নীতিবোৰত আমাৰ স্বাৰ্থ জড়িত আছে। আমাৰ মংগলৰ কাৰণে আমাৰ স্বাৰ্থৰ অনুকূলে আমি নীতি গঠন কৰিছো। এই নীতিয়ে প্ৰকৃতিৰ বুকুৰ অন্যান্য প্ৰাণী বা পদাৰ্থৰ কিবা অনিষ্ট কৰিব নেকি তালৈ আমি লক্ষ্য নকৰো। আমাৰ মংগলৰ কাৰণে প্ৰকৃতিৰ বুকুত সকলো তৰুলতিকা ফল ফুল সকলোকে কামত ব্যৱহাৰ কৰিছো। প্ৰকৃতিৰ যে অনিষ্ট সাধন হৈছে তাক আমি অনুভৱ নকৰো। আমাৰ পুষ্টিৰ কাৰণে তৃপ্তিৰ কাৰণে অনেক জীৱ জন্তু আমি হত্যা কৰিছো, কিন্তু তাক আমি পাপ বুলি গণ্য নকৰো। অথচ মানুহৰ সামান্য অনিষ্ট হোৱা কাৰ্যকো আমি অপৰাধ বুলি গণ্য কৰো। এতেকে আমাৰ সকলো ৰীতি নীতিৰ মাজতে আমাৰ স্বাৰ্থ জড়িত হৈ আছে। 11 অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও কোনো হানি নাই। চন্দ্ৰধৰ বৰুৱা। এই বিশাল বিশ্বৰ বুকুত মানুহ নিচেই সামান্য আৰু মূল্যহীন এটি ধূলিকণাৰ তুল্য। এটা মানুহ বিশ্বৰ বুকুৰ পৰা নাইকিয়া হৈ গলেও বিশ্বৰ কোনো হানি নহয়। বিশ্ব প্ৰকৃতিৰ নিয়মৰো একো লৰচৰ নহয়। জোন বেলি গ্ৰহ নক্ষত্ৰ সদায় নীতিমতে নিজ কক্ষপথত ঘূৰিয়ে থাকিব। বতাহ বলি থাকিব, ফুল ফুলি থাকিব, কোনো কামেই পৰি নাথাকিব। মানৱ জীৱন এনে নগণ্য যে ঈদ এদিন ধূলিৰ লগত মিহলি হৈ যাব। অনন্তকালে হয়তো স্মৃতি পৰ্যন্ত বিশ্বৰ বুকুৰ পৰা মুচি পেলাব। জীৱশ্ৰেষ্ঠ মানৱৰ গৰ্ব অহংকাৰ সকলো মৃত্যুৰ লগে লগে মাটিৰ বুকুত বিলীন হৈ যাব। গতিকে এনে খন্তেকীয়া মূল্যহীন জীৱনৰ গৰ্ব অহংকাৰ একোৰে মূল্য নাই। 12 তোমাৰ ই ধূলিবালি, তোমাৰ আকাশ বায়ু, আই মোৰ স্বৰ্গৰ বাস। তুমি মোৰ মৰতৰ পণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাস। নলিনীৱালা দেৱী। শত সহস্ৰ জনমৰ অহা যোৱাৰ সম্বন্ধই কবিক জন্মভূমিৰ লগত এনে ওতঃপ্ৰোতভাৱে বান্ধি ৰাখিছে যে কবিয়ে জন্মভূমিৰ আকাশ বতাহ প্ৰতি ধূলিকণাৰ বুকুতে স্বৰ্গৰ পবিত্ৰতা আৰু মধুৰিমা দেখিবলৈ পাইছে। সেয়েহে কবিয়ে সুকীয়া এখন স্বৰ্গ লাভৰ কামনা নকৰি জন্মভূমি বুকুত ধূলি বালি আকাশ বতাহৰ লগতে মিলি থাকিব খুজিছে। কবিৰ কাৰণে জন্মভূমি মহাপুণ্য ভূমি, য'ত থাকিয়ে মহাপুণ্য অৰ্জন কৰি মুক্তি লাভ কৰিব পাৰি। জন্মভূমিতকৈ অন্য কোনো তীৰ্থই বেছি পবিত্ৰ হ'ব নোৱাৰে। আনকি কবিৰ মানত জন্মভূমিয়ে প্ৰভাস তীৰ্থতকৈ শ্ৰেষ্ঠ তীৰ্থ। জন্মভূমিৰ সেৱা কৰি প্ৰভাস তীৰ্থ দৰ্শন কৰি বা প্ৰভাস তীৰ্থ স্নান কৰি লাভ কৰা মহাপুণ্য অৰ্জন কৰিব পাৰে। 13 নতুন প্ৰাণৰ ন চকু জুৰি দীপ্তি ঢালি দিয়ে তাত, পুৰণি পৃথিৱী নকৈ চাই লওঁ সেই বিন এষাৰি মাত। বেজ বৰুৱা। জীৱন বিনৰ সুকুমাৰ তাৰত বাজি উঠা অতীত গৌৰৱৰ মধুময় কাহিনীয়ে কবিৰ প্ৰাণত নতুন আশাৰ সঞ্চাৰ কৰিছে। পুৰণি পৃথিৱীৰ বুকুত নতুনৰ নৱ আয়োজন দেখি কবিৰ মনলৈকো সজীৱতা আহিছে। কিন্তু পুৰণিক আঁতৰাই তাৰ ঠাইত নতুনক প্ৰতিষ্ঠা কৰিবলৈ কবিয়ে বিচৰা নাই। কবিয়ে বিচাৰিছে পুৰণি পৃথিৱীখনৰ বুকুতে নতুনৰ বুল সানি তাক নতুন দৃষ্টিৰে চাবলৈ। তাৰ কাৰণে নতুন দৃষ্টিৰ প্ৰয়োজন। সেয়েহে কবিয়ে কামনা কৰিছে যেন বিনৰ মধুৰ ঝংকাৰৰ লহৰে লহৰে পুৰণি চকুৰ দৃষ্টিটো নতুন জ্যোতিৰ সৃষ্টি হৈ নতুন প্ৰাণৰ নতুন দৃষ্টিৰে পুৰণি পৃথিৱী নৱ নতুন বিনন্দীয়া ৰূপ আকৌ এবাৰ প্ৰাণে ভৰি চাই ল'ব। 14 জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক। তেজেৰে আমাৰ পানীপথ হলদিঘাট পলাচীৰ শৰাইঘাটৰ মাটি সেমেকাই আমি তাক কৰিছো গ্ৰহণ। দেৱকান্ত বৰুৱা। দেশৰ স্বাধীনতা যেতিয়া বিপন্ন হোৱাৰ সম্ভাৱনাই দেখা দিয়ে, যেতিয়া স্বাধীনতা প্ৰবাসী মানুহৰ ব্যাকুল বিননিয়ে দেহত হাহাকাৰৰ সৃষ্টি কৰে, তেতিয়া দেশ মাতৃয়ে আকুলভাৱে আহ্বান জনায় দেশৰ সেনা বা সেনানীক মাতৃপূজাৰ বেদীত সুৰক্ষাচৰে শ্ৰদ্ধাঞ্জলি দিবলৈ। সেই আহ্বান দেশ মাতৃকাৰ প্ৰাণৰ আহ্বান। মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখি প্ৰয়োজন নহলে জীৱন আহুতি দি মৃত্যুক জয় কৰিবলৈ পানীপথ হলদিঘাট পলাচী শৰাইঘাটৰ ৰণাংগনত বিপন্না মাতৃৰ চকুলো মুচিবলৈ হাজাৰ হাজাৰ স্বাধীনতা প্ৰবাসী বীৰ বীৰংগনাই বুকুৰ তেজেৰে মাতৃভূমিৰ চৰণ ৰঞ্জিত কৰিছিল। মৃত্যুক ইতিকিং কৰি মানুহৰ স্বাধীনতাৰ প্ৰয়াস দেখি মৃত্যুৱেও হাৰ মানিছিল। দেশ মাতৃৰ এনে আহ্বান বহুবাৰ আহিছে আৰু প্ৰতিবাৰে দেশবাসীয়ে তাক নতশিৰে গ্ৰহণ কৰিছে। 15 মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ বীজ যি সকলো ঠাইতে গজে। লম্বোদৰ বৰা। বীজ যদি নিঘুনি আৰু পৈণত হয় তেনেহলে মাটি যেনেকুৱাই নহওক সি গজিবই, তাত সন্দেহৰ কোনো থল নাই। তদুপৰি গজিবলৈকে বীজৰ সৃষ্টি। সেইদৰে মহামহা মানৱসকলে কৰ্মময় জীৱনৰ মহান আদৰ্শ সংসাৰত এৰি থৈ যায়। সেই আদৰ্শ নানা সংঘাতৰ পৰা লাভ কৰা বাস্তৱ আদৰ্শ। এনে আদৰ্শকে লৈ পাছৰ চাম মানুহে নিজৰ জীৱনো গঢ়ি ল'ব পাৰে। এজন মানুহে সংসাৰত যিখিনি কৰি থৈ গৈছে সেইখিনি মানুহে কৰা কাম। তাত অসম্ভৱ বুলি কোনো কথা থাকিব নোৱাৰে। সেইবাবে মহৎ লোকৰ জীৱনৰ আৰ্হি লৈ কাম কৰিলে কামত কৃতকাৰ্যতা লাভ হবই, ই অনিবাৰ্য। আনহাতেদি যিসকল উদ্যোগী আৰু অধ্যৱসায়ী পুৰুষ, তেওঁলোকৰ কাৰণে মহৎ লোকৰ জীৱনৰ আৰ্হি একোটা বিৰাট প্ৰেৰণা স্বৰূপ। ই এনে একোটা প্ৰেৰণা যাক অন্তৰত আদৰ্শৰূপে লৈ কাম কৰিলে ব্যৰ্থতা কেতিয়াও আহিবই নোৱাৰে।